কোনোবাই এটা সুন্দৰ কথা কৈছিল, আপুনিও এই কথাটো মনোযোগ দিয়া উচিত যে কেৱল সময়ৰ বিশ্বাসত বহি নাথাকিবা, ভাগ্যত বিশ্বাস কৰা সকলৰ হাত খালী হ'ব পাৰে, কিন্তু যিসকলে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকৰ কেতিয়াও নহয়। ভাগ্যৰ সৈতে লগ হওক বা নহওক, এয়া ভাগ্যৰ কথা। কিন্তু যদি আপুনি কঠোৰ পৰিশ্ৰমেই নকৰে, এইটো এটা অতি ভুল কথা। সেইকাৰণে যিসকলে জীৱনত সফলতা লাভ কৰিবৰ বাবে চেষ্টা কৰে, তেওঁলোকে এইটো অতি ভালদৰে জানে যে জীৱনত কি কৰাটো অধিক গুৰুত্বপূৰ্ণ।